শিকি আছো মোকো শিকাই দিবিচোন ও মা Sad and happy moments together. We have known each other for already years. like in price তাই পাহৰি গৈছে মোবাইল টিভি আছিলে তাই মই যে ভিডিঅ'টো লৈ মাৰি কেনে লাগে কোৱা মই কি কম এতিয়া আৰু মই হোষ্টেলতে আহি কিনে এতিয়া লকডাউনটোৰ কাৰণে কিবা বেগ শিকি আছে চব वेलकम बैक टू माई चेनेल मैं मधुस्मिताई आको एबार आज आपनालोকক मोर आन एटी भिडिओলৈ स्वागतम जनाइছো যিসকলে মোৰ ভিডিও চাই থাকে বা মোৰ যিসকল সাবস্ক্ৰাইবাৰ আছে তেওঁলোকে হয়তো জানে যে মই এগৰাকী নাৰ্সিং ষ্টুডেন্ট হয় আৰু এতিয়া বন্ধ প্ৰায় খুলিছে আৰু মই হোষ্টেল যাব লাগিব 5 মাহ ঘৰতে থাকিলো এতিয়া হোষ্টেল যোৱাৰ সময় আহিছে আজি মই হোষ্টেললৈ যাম আৰু মানে আজি ভিডিও বনাবলৈ অলপো ইচ্ছাই নাই তথাপিও মই ভাবিলো যে মই হোষ্টেলৰ পৰিবেশটো আপোনালোকক অলপ দেখুৱাম কেনেকুৱা হয় হোষ্টেলত আৰু 5 মাহ হোষ্টেলত নাই 5 মাহ হোষ্টেলত বা কি হৈ আছে তাৰ বস্তুবোৰ কেনেকুৱা হৈ আছে আৰু মোৰ যিখিনি ফ্ৰেণ্ডছ আছে সেই সকলক আপোনালোকক মই লগ পাই দিম সেই বুলি ভাবিয়ে মই আজি ভিডিওটো আৰম্ভ কৰিছো বহুত ছোৱালী আছে হয়তো যিসকলে ভৱিষ্যতত নাৰ্স হ'ম বুলি ভাবি আছে বা নাৰ্স পঢ়িব বিচাৰে তেওঁলোকে আৰু হয়তো কিছুমানে নাজানে নাৰ্সটো কি হয় বহুতে ভাবে যে নাৰ্স মানে ইনজেকচন দিয়া আৰু সেলাইন দিয়া কিন্তু নাৰ্স মানে হেতু নহয় বহুত পঢ়িব লাগে আমি বহুত কষ্ট কৰিব লাগে বহুত কাম থাকে নাৰ্সৰ বেলেগ বেলেগ কাম থাকে গতিকে মই মোৰ আজিৰ এই ভিডিওটোৰ জৰিয়তে আপোনালোকক কিছু বস্তু জনাব বিচাৰিম আৰু তেনেহলে আহক আমি আমাৰ ভিডিওটি আৰম্ভ কৰো এয়া ইমান ধুনীয়া হেউজিয়া পৰিবেশৰ মাজেৰে আৰু ইমান সুন্দৰ এটা প্ৰাকৃতিক সৌন্দৰ্যৰ মাজেৰে মই গৈ আছো মোৰ হোষ্টেললৈ আৰু মোৰ হোষ্টেলখন ডিফুতেই আছে বেলেগত নাই সেইখন হৈছে মোৰ হোষ্টেল আৰু মই প্ৰায় আহি পায়ে গৈছো আপোনালোকক মোৰ হোষ্টেলখন দেখুৱাম চাই থাকিব এইখনেই হৈছে আমাৰ নাৰ্সিং ট্ৰেইনিং স্কুল য'ত মই এতিয়া পঢ়ি আছো এইবোৰ বহুত লেতেৰা হৈ আছে সাফা কৰাই নাই চাগে বহুত দিন হ'ল এয়া মই মোৰ ৰুমত আৰু মোৰ লগত মোৰ মাও আহিছে ভন্টিও আহিছে মোক হেল্প কৰিবলৈ এয়া মোৰ এইবোৰ ঢেৰ কাম আছে কৰিবলৈ আৰম্ভ কেনেকৈ কৰোঁ নাজানো আৰু এইটো হৈছে মোৰ পুতলাটো মই বহুত দিনৰ মূৰত দেখা পালোঁ মোৰ মায়ে কাম কৰিয়ে আছে আৰু ময়ো এতিয়া আৰম্ভ কৰিম ঢেৰ কাম আছে এইবোৰ চাওকচোন কেনেকৈ আৰম্ভ কৰিম নাজানো আৰু এইফালে এইটো চাওক বটল 5 মাহ নাছিলোঁ হোষ্টেলত আৰু এয়া বটলৰ পানী গ্ৰীণ হৈ গৈছে এয়া অৱস্থা আৰু মোৰ মাহঁত যোৱাৰ পাছত আমাৰ ৰুমৰ এইটো অৱস্থা এইবোৰ চাওকচোন এফালে কিতাপ এফালে বেগ এফালে কাপোৰ আৰু কিবা কিবি ঢেৰ এইবোৰ মানে কেনেকৈ ঠিক কৰিম নাজানো এতিয়া কাম কৰিয়ে আছো বহুত ভাগৰ লাগিছে আৰু এইবোৰ কৰিবই আছে এতিয়া এনেকৈ বহুত কাম কৰি অৱশেষত আমাৰ ৰুমটো ভালকৈ ঠিক কৰিলোঁ এয়া ঠিক হৈ গৈছে প্ৰায় এতিয়া এই খিৰিকীখনেৰে চাওকচোন ইমান সুন্দৰ এটা সেউজ পৰিৱেশ গছ গছনি ইমান সুন্দৰ প্ৰাকৃতিক সৌন্দৰ্য চাই মনটো বহুত ভাল লাগে আৰু এইখনে হৈছে আমাৰ হোষ্টেল আজি বহুত ৰ'দ দিছে বহুত গৰম মই আপোনালোকক অকমান দেখুৱাই দিছো মোৰ হোষ্টেলখন কেনেকুৱা হয় এয়া চাওক ওপৰৰ পৰা অকমান দেখুৱাই দিছো এইখনেই মোৰ হোষ্টেল আৰু এতিয়া বহুত ভোক লাগিছে গতিকে কিবা এটা খাই লওঁ আৰু এইফালে আহিছো মোৰ এইবোৰ কিতাপ পত্ৰলৈ এইবোৰ চাওক ইমান ডাঙৰ ডাঙৰ কিতাপ আৰু এইবোৰ আমি পঢ়িব লাগে লগতে এনেকুৱা চাৰ্টবোৰত লিখা আছে দেখিছে নহয় এইবোৰ আমি সব মনত ৰাখিব লাগে আৰু অলপ মই আপোনালোকক মোৰ কিতাপবোৰ অকমান দেখুৱাই দিছো কেনেকুৱা হয় বহুত সহজ নহয়
আৰু এইবোৰ হৈছে প্ৰেক্টিকেল কপি। ইয়াত আমি যিবোৰ প্ৰেক্টিকেল কৰোঁ সেইবোৰ আমি থিয়ৰী হিচাপে ইয়াত এনেদৰে লিখিব লাগে, বিভিন্ন ধৰণৰ এনেকৈ ছবি আঁকিব লাগে আৰু বহুত কাম থাকে। বহুতে ভাবে যে নাৰ্ছ মানে অকল বেজী আৰু চেলাইন দিয়া, কিন্তু সেইটো নহয়। ইয়াত আমি পঢ়িবলৈ বহুত কষ্ট কৰিব লাগে আৰু লগতে ডিউটিও কৰিব লাগে। এইফালে এইটো মোৰ টেবুলত কি বাৰু সকলোৱে চিনি পায়, এইটো কেনুলা বুলি কয়। আৰু যেতিয়া পেচেণ্ট এজন হস্পিটেলত এডমিট হয় তেতিয়া প্ৰথমে আমি এইটো দিওঁ, তাৰপিছতহে ইয়াৰ দ্বাৰা আমি মেডিচিনবোৰ দিওঁ। এয়া মই আছোঁ মোৰ হোষ্টেলত আৰু মোৰ পিছফালে এয়া আছে মোৰ মৰমৰ বান্ধৱীসকল আৰু ইহঁতে মোৰ ক্লাছমেট, হোষ্টেলমেট আৰু আমি ডিউটিও একেলগে যাওঁ। ক'বলৈ গ'লে মোৰ এইটো এটা সৰু ফেমিলি হয় আৰু সেইকাৰণে আপোনালোকক মই সিহঁতৰ অলপ চিনাকি কৰাই দিম সকলোকে। এয়া মই প্ৰথমে আহিছোঁ মাইনুৰ ওচৰলৈ। তাই মোৰ খুব ভাল ফ্ৰেণ্ড হয়, তাই হাওৰাঘাটৰ পৰা আহিছে আৰু সকলোকে কৈ দিয়া কিবা এটা। হাই, মই হাওৰাঘাটৰ পৰা আহিছোঁ। মধুস্মিতাক মই ইয়াতে আহি লগ পাইছোঁ, GNM নাৰ্ছিং। তাই বহুত ভালে হয়, মোৰ বহুত ভাল লাগিছে, ভাল ফ্ৰেণ্ড হয়। স্পেচিয়েলি তাৰ এটা বস্তু ভাল লাগে মোৰ, তাৰ হেয়াৰ বহুত ধুনীয়া আছে। হ'ব ঠিক আছে। আৰু এজনী ভাল ফ্ৰেণ্ড কিৰণ কুমাৰী, তাই বহুত ভাল টিকটক বনাইছিলে আগতে, সকলোৱে চাই চাগে কিছুমানে ভিডিঅ'বোৰ। তাইক চিনাকি কৰাই দিছোঁ। নমস্কাৰ, মোৰ নাম হ'ল কিৰণ কুমাৰী, মই ডিফুৰে হয় আৰু মই মধুস্মিতাক ইয়াতে লগ পাইছোঁ GNMত। আৰু আমি একেলগে বহুত টিকটকো বনাওঁ আৰু টিকটক বনোৱাৰ আগতে আমি একেলগে বহুত টিকটক বনাওঁ আৰু তাই মোৰ বহুত ভাল ফ্ৰেণ্ড। আৰু হোষ্টেলত আহি এতিয়া ভাল লাগিছে, চবক লগ পাইছোঁ, ভাল লাগিছে। ইমান দিন বন্ধ হৈ আছিলে ন? ইমান দিন বন্ধ হৈ আছিলে, ভাল লাগিছে চবক লগ পাই। আৰু হয়, ঘৰৰ খানাটো চবেই মিছ কৰে দিয়ক, ময়ো মিছ কৰিছোঁ, ফেমিলিক বহুত মিছ কৰিছোঁ, হ'লেও ভাল লাগিছে চবক লগ পাই। আৰু ঘৰত থকাতকে হোষ্টেলত থাকি বেছি ভাল লাগে ন? অ', খালি ঘৰত খানাটো ভাল আৰু হোষ্টেলত অলপ খোৱাটো বেয়া। মিছ কৰোঁ, হ'লেও সমানে দিয়ক। তাতো ফেমিলিবোৰে বহুত মৰম দিয়ে, ইয়াত লগৰবোৰে বহুত মৰম দিয়ে। এয়া মোৰ পিছফালে এই দুজনী দেখিছে, বেগ এজনীয়ে বনাই আছে, এজনীয়ে শিকি আছে। আচলতে মানে লকডাউনত একো কাম নাই এতিয়া, গতিকে সিহঁতে মানে এতিয়া বেগ বনাই আছে। মই আপোনালোকক চিনাকি কৰাই দিম। এইজনী হৈছে সীতা, ৰামৰ সীতা নহয়, কিন্তু মানে সীতা, তাইৰ নামটো সীতা। তাই এতিয়া নিজৰ চিনাকিটো অকণমান দি দিব। হাই, মোৰ নাম সীতা আৰু মই লাহিনৰ পৰা আহিছোঁ। তাই মানে কেমেৰা ফ্ৰেণ্ডলি নহয়, তাই হাঁহি উঠিছে কথা কওঁতে। আৰু তাই বহুত ধুনীয়া বড়ো ডান্স কৰে, কেতিয়াবা আপোনালোকক বড়ো ডান্স কৰি দেখুৱাই দিব। আৰু এইফালে হামলিক, তাই বহুত ধুনীয়া নাগামিজ কথা কয়। নাগামিজত তাই বহুত এক্সপাৰ্ট হয়। তাই কিবা এটা নাগামিজত ক'ব আজি। নাগামিজত কিবা এটা কোৱা। হয়, মোৰ নাম হামলিক হাছনু আছে, মই নাগালেণ্ড বৰ্ডাৰৰ পৰা আহিছে আৰু মধুস্মিতা ইয়াতে মই GNMতে আহি কিনে তাইৰ কাৰণে লগ পাইছে আৰু ইমান ভাল ফ্ৰেণ্ড আছে। আৰু মোক লকডাউন 5 মান পিছতে মোক কিবা হোষ্টেলতে আহিছে, এইটো কাৰণে এতিয়া ইমান খুচি লাগি আছে। আৰু মোক হোষ্টেলতে আহি কিনে এতিয়া লকডাউনটোৰ কাৰণে কিবা বেগ শিকি আছে, চব কাৰণে ৰ'ব বাই। আৰু এইফালে আছে মোৰ একদম একেবাৰে খাস দোস্ত। তাই নোলায় দেই, কেমেৰাত নোলায়, মই টানি টানি উলিয়াম তাই নোলায়। এয়া এইজনী, তাইৰ নাম প্ৰিয়ংকা হয়। তাই নহয় চব প্ৰতিটো ভাষাই অলপ জানে, কিন্তু ইমান ভালদৰেও নাজানে, অলপ কথা কয়। কিন্তু তাই আৰু মোৰ ফ্ৰেণ্ডশ্বিপটো বহুত ভাল হয়। আমাৰ ফ্ৰেণ্ডশ্বিপত মানে লেংগুৱেজে একো এফেক্ট কৰিব পৰা নাই। আমি যেনেকৈ কথা কওঁ তেনেকেই আমি বুজি যাওঁ। তাই ধৰি লওক অসমীয়া ভালকৈ ক'ব নাজানে, কিন্তু তাই অসমীয়াখিনি যিখিনি অলপ মোৰ পৰা শিকিছে তেনেকৈ কয়। আৰু ময়ো তাইৰ পৰা অলপ ডিমাচা ভাষা শিকিছোঁ। তেনেকৈ আমি আমাৰ মাজৰ ফ্ৰেণ্ডশ্বিপটো বজাই ৰাখিছোঁ। আৰু তাই এতিয়া কিবা এটা ক'ব। কি ক'ম মই? মোৰ নাম প্ৰিয়ংকা হয়, মই শিকি আছোঁ অসমীয়া কথা। আৰু আফটাৰ 5 months হালৈ, তাৰ নাম মধুস্মিতা হয়, বাট মই এটা হালৈ কয়। হালৈ বুলি মাতে তাই মোৰ বেষ্ট ফ্ৰেণ্ড হয়। আফটাৰ 5 months লগ পাইছোঁ, বহুত ভাল, তাক বহুত মিছ কৰিছোঁ। আৰু মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা লাগে কৈ দিয়াচোন এবাৰ। বা মোৰ হালৈ ভালকে বহুত ভাল ডান্স কৰে, আপোনালোকে চবে চাব হা। আৰু ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব মোৰ হালৈ। আৰু এইজনী মোৰ এজনী ভাল ফ্ৰেণ্ড, তাইৰ নামটো জেনিফাৰ হয়। মই আপোনালোকক চিনাকি কৰাই দিছোঁ। হাই, মোৰ নাম জেনিফাৰ হয়, মই লাহিনৰ পৰা আহিছোঁ। মধুস্মিতাক এইটো GNMত আহি পেলাইহে লগ পাইছোঁ, বহুত দিনৰ মূৰত লগ পাই পেলাই ভাল লাগিছে। আৰু তাই বহুত ধুনীয়া বড়ো ডান্স কৰে, কিন্তু কেতিয়াবা নাচিব একেলগে। আৰু মই মোৰ চেনেলত ভিডিঅ' দিম, তেতিয়া আপোনালোকে চাই থাকিব। আৰু মোৰ আৰু এজনী ভাল ফ্ৰেণ্ড, তাই বেগ বনোৱাত ব্যস্ত, মানে ক'বই নালাগে। হোষ্টেলৰ প্ৰতিজনী ছোৱালীয়ে এতিয়া বেগ বনাই আছে। আৰু তাইৰ নামটো অংকিতা হয়। হাই কৈ দিয়া। আৰু এইফালে আৰু এজনী মোৰ আছে ফ্ৰেণ্ড,
এয়া মাইছদি অ' হাই তাই পাহৰি গৈছে মোবাইল টিভি আছিলে তাই মই যে ভিডিঅ'টো লৈ আহিছো তাই মানে পাহৰি গৈছে এতিয়া চৰি ক'ব ধৰিছে কোৱা এতিয়া কিবা এটা নমস্কাৰ মোৰ নাম মাইছদি আৰু মই মাধুস্মিতাৰ কাৰণে মই HS পৰাই লগ পাইছিলোঁ সি মোৰ ছিনিয়ৰ আছিলে আৰু এতিয়া তাৰ পাছত মই এতিয়া GNM ফাৰ্ষ্ট ইয়েৰ হওঁতে লগ পালোঁ তাৰপাছত এতিয়া আমি আৰু আমি ৱাৰ্ডটো এক মহিনা ইমান ডিউটি একেলগে কৰিছো একেলগত কৰিছোঁ মানে আমাৰ বহুত মেমৰি আছে আমি একেলগে ডিউটি কৰিছো তাই ইমান ভালদৰে অসমীয়া ক'ব নাজানে তাই ডিমাচা হয় তথাপিও তাই ইমান ধুনীয়াকৈ চেষ্টা কৰিছে অসমীয়া ক'বলৈ তাৰ বাবে তাইক ধন্যবাদ দিব লাগিব এইফালে ইহঁতক চাওকচোন চবে বেগ বনাই আছে বা তহঁতে চবেই বেগ বনাই আছ মই শিকি আছো চা মই শিকি আছো মোকো শিকাই দিবিচোন দিবি দেই আমাৰ ৰেনিছ বাইদেউ শিকাই দিবা বা এই বেগটো হৈয়ে গৈছে আৰু মই সকলোৰে লগত আপোনালোকক চিনাকি কৰি দিলোঁ কিন্তু মোৰ একেবাৰে ভাল বান্ধৱী আৰু মোৰ ৰুমমেট তাইক মই আপোনালোকৰ আগত চিনাকি কৰি দিয়া নাই গতিকে মই এতিয়া চিনাকি কৰি দিম তাইৰ নামটো হৈছে হমচিৰা আৰু এইজনী মোৰ ৰুমমেট Hi, I'm Madhusmita's roommate. We have been staying together already for 1 year, and মোক মাৰি কেলে and we have a common hobby that is that we both like dancing, and I hope that one day we will be able to collab together to dance. I mean, she's more great dancer than me, but still I want to do a dance collab with her, and yeah, she's very boy padura. She often goes toilet at night. She often goes toilet at night. Yes, that's the thing, and we have and yeah, we share a lot of things. Our sad and happy moments together. We have known each other for already a year, so yeah, we are like family. আৰু আৰু এইজনী হৈছে জোনালী আমাৰ হমচিৰাৰ চিষ্টাৰ হয় এনি টাইম বায়েকৰ ৰুমত আহি থাকে বায়েকক নহ'লে থাকিব নোৱাৰে একেলগে ভাত খায় একেলগে চব কৰে এনি টাইম বায়েকৰ লগত থাকে তাইকো চিনাকি কৰাই দিছোঁ হাই কৈ দিয়া Hi, I'm Junali, Madhushmita friends and classmate. আৰু এইফালে আৰু এজনী আছে মোৰ ৱালমেট হয় তাইৰ নামটো ৰেনিছ তাইকো মই চিনাকি কৰাই দিছোঁ কিবা এটা কৈ দিয়া মোৰ ভিডিঅ'ত মই ৰেনিছ হয় মই মধুস্মিতা ক্লাছমেট তাৰ লগত একেলগে 1 বছৰ হ'ল পঢ়া তাই মানে ডান্সত বহুত ভাল চবে ভাল পায় তাৰ ডান্স কলেজত যি প্ৰগ্ৰাম হ'লেও তাই পাৰফৰ্ম কৰি থাকে আৰু চবে ভাল পায় তাই আৰু তাইও বহুত ধুনীয়া ডান্স কৰে তাই কাৰ্বি ডান্স কৰে বহুত ধুনীয়াকৈ আৰু ভাল লাগে তাইক লগ পাইছোঁ 1 বছৰ হৈ গ'ল আমাৰ লগ পোৱা তাইৰ লগতো বহুত ভাল এটা মোৰ ফ্ৰেণ্ডশ্বিপ আছে বহুত ভাল লাগে এনেদৰে মোৰ বহুত কেইজনী বান্ধৱী আছে কিন্তু সিহঁতক সকলোকে মই মাতিব পৰা নাই এতিয়া হয়তো সকলোৱে মানে অলপ অলপ কিবা কিবি কামত ব্যস্ত হৈ আছে তথাপিও কেইজনীমান আহিছে মই চিনাকিটো কৰিয়ে দিছোঁ কেইজনীমানক আৰু এজনী আছে মোৰ ভাল ফ্ৰেণ্ড তাইৰ নামটো স্বৰ্ণাশ্ৰী মোৰ নাম স্বৰ্ণশ্ৰী দাস এয়া মোৰ বান্ধৱী হয় মধুস্মিতা একচুৱেলি মই ডিফুত আহি লগ পাইছোঁ তাই বহুতেই ভাল মানে মই কি ক'ম মই বহুত ভাল পাওঁ আৰু বহুত এটাই ধুনীয়া সত্ৰীয়া নৃত্যও কৰে যিটো মানে চবকে আকৰ্ষণ কৰিছে আনকি প্ৰিন্সিপাল মেমো তাইক মানে বহুখিনিয়ে ভাল পাইছে যাৰ কাৰণে সেইকাৰণে পাৰিলে আপোনালোকে তাইৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু অসমবাসী ৰাইজলৈ মই এইটোৱে অনুৰোধ জনাওঁ যেন তাইৰ ছাবস্ক্ৰাইবাৰ বাঢ়ে বা সকলোখিনি তাইক মৰম দিয়ে মই সেইখিনিয়ে সকলোকে অনুৰোধ জনাইছোঁ আৰু লাষ্টত কওঁ তাইক মই বহুত মানে ইয়াত আহি মই GNMত আহি তাইৰ লগত মই বহুতেই সুখী আৰু বহুত মানে ভাল এজনী বান্ধৱী হিচাপে বহুত ভাল পাওঁ আৰু মোৰ ৰুমৰ ওচৰতে থাকে তাইক মই লগ পায়ে থাকোঁ আৰু এইটোৱে হৈছে মোৰ হোষ্টেলৰ এটা সৰু ফেমিলি যাৰ লগত মই ইমান দিনে হাঁহি ফূৰ্তি ধেমালিৰ মাজেৰে আছোঁ আৰু থাকিবলৈ আছে বহুত দিন হয়তো এনেকৈ আমাৰ দিনবোৰ পাৰ হৈ যাব ইমান দিনৰ পাছত হোষ্টেলত সকলোকে লগ পাই ইমান ভাল লাগিছে আৰু আমি এনেদৰেই হাঁহি ধেমালি ফূৰ্তিৰ মাজেৰে আমাৰ সময়বোৰ কটাই দিওঁ तू कंटी बिग बैन दी पूरा लंदन ठुमकदा ओ जदों नच पैन
ভিডিঅ'টি আৰু এতিয়া ৰাতি হ'ল, ভাত খাবৰ হ'ল, সকলোবোৰ গ'ল। গতিকে আপোনালোককো শুভৰাত্ৰি জনাইছোঁ। মই নতুন ভিডিঅ' লৈ আহি থাকিম, তেতিয়ালৈকে মোৰ ভিডিঅ'বোৰ চাই থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ আহিছোঁ, বাই বাই।